মৰমৰ ভাইটি ভণ্টিহঁত, তোমালোক সকলোলৈকে আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ দেই। আশা কৰোঁ তোমালোকৰ সকলোৰে বিহুটি আনন্দময় হওক। লগতে তোমালোকক মই আজি এজন ৰজাৰ কাহিনী কওঁ, শুনিবা দেই। ভাৰতবৰ্ষৰ দাক্ষিণাত্য প্ৰদেশত মহিলাৰূপ নামৰ এখন নগৰ আছিল। তাত সকলো শাস্ত্ৰত বিশাৰদ আৰু সকলো কলাত পাৰ্গত অমৰ শক্তি নামৰ এজন ৰজা আছিল। সেই ৰজাৰ ৩জন পুতেক আছিল। তেওঁলোকৰ নামবোৰ হ'ল বহু শক্তি, উগ্ৰ শক্তি আৰু অনন্ত শক্তি। এওঁলোক কিন্তু বৰ জধামূৰ্খ আছিল দেই। তেওঁলোকক শাস্ত্ৰবিমুখ বা তেওঁলোকৰ মূৰ্খামি দেখি ৰজা বৰ চিন্তাত পৰিল। এদিন এখন ৰজাই তেওঁৰ মন্ত্ৰীসভা আহ্বান কৰি সকলোৰে আগত নিজৰ মনৰ দুখৰ বিষয়ে জনালে আৰু সকলোকে অনুৰোধ কৰিলে যে তেওঁলোকে যেন মহাৰাজক ইয়াৰ কিবা এটা উপায় দিয়ে। লগতে কেইটামান উক্তি দাঙি ধৰিলে আৰু ক'লে যে অজন্মাকৈ থকা অৰ্থাৎ জন্ম নোহোৱা আৰু জন্ম হৈ মৃত্যু হোৱা এই দুটা অলপ দুখৰ কাৰণ। কিন্তু আজীৱন মূৰ্খ হৈ জীয়াই থকা জনে গোটেই জীৱনটো পীড়া দি থাকে। ঠিক তেনেকৈ কি কৰিবা সেইজনী গৰুৰ পৰা যিজনীয়ে পোৱালিও নিদিয়ে, গাখীৰো নিদিয়ে, আৰু সেইজন পুত্ৰৰ পৰা কি লাভ হ'ব যি বিদ্বানো নহয় আৰু ভক্তিমানো নহয়। শুনিছানে বাৰু তোমালোকে? মৰমৰ ভাইটি ভণ্টিহঁত, সাধুটোৰ পিছৰ ভাগ অন্য এটা ভিডিঅ'ত ক'ম বাৰু দেই। আজিলৈ ইমানতে সামৰণি মাৰিলোঁ। আকৌ লগ পাম দেই।